ইমানবোৰ বস্তু মোৰ মুখৰ সন্মুখত আছে মই এতিয়া কি খাওঁ কি নাখাওঁ হৈছো বিৰাট ধুনিয়া Hello everyone, welcome back to my another video আৰু মোৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ লগত চিনাকি কৰাই দিম নতুনকৈ ওপেনিং হোৱা হেভেন নামৰ এখন ধুনীয়া ৰেষ্টুৰেণ্টৰ লগত ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাই যাব আৰু এই ৰেষ্টুৰেণ্টখন ক'ত আছে মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কম তাৰ আগতে দেখাই লৈছো এই ৰেষ্টুৰেণ্টখনৰ ভিতৰৰ পৰিৱেশটো ৰেষ্টুৰেণ্টখনৰ বাহিৰৰ ফালৰ পৰা যদি আমি চাওঁ ৰেষ্টুৰেণ্টখন দেখিবলৈ একদম হোৱাইট হাউচৰ নিচিনা লাগে আৰু ভিতৰখনো ইমান বেছি ধুনীয়া ইয়াত দুটাকৈ কেবিন প্ৰভাইড কৰা হৈছে এই কেবিনটোত আপোনালোকে ফ্যামিলিৰ লগত কিছু সময় পাৰ কৰিব পাৰিব আৰু আন এটা কেবিন বনোৱা হৈছে বাৰ্থডে সেলিব্ৰেচন এনিভাৰ্সাৰী সেলিব্ৰেচন সমূহৰ বাবে দুয়োটা কেবিনতে যথেষ্টখিনি স্পেচ আছে মোৰ ভোক লগাত মই অৰ্ডাৰ দিলো হেভেন দ্য এথনিক ফুড হাবৰ স্পেচিয়েল এছএমএছ থালি যিখন মাত্ৰ 100 টকা ইমানবোৰ বস্তু মোৰ মুখৰ সন্মুখত আছে মই এতিয়া কি খাওঁ কি নাখাওঁ হৈছো কনফিউজনৰ কাৰণে মই দাদাজনক মাতি সুধিলো ইয়াত কি বস্তু আছে ইয়াত লোকেল মাছৰ পৰা আদি কৰি দুবিধ দালি আছে ৰাজমা আৰু এবিধ হ'ল মসুৰ দালি তাৰ লগতে আছে 5-6 বিধ মান ভাজি আলু পিটিকা বৰকে আদি কৰি আৰু বহুতো হেভেন এথনিক খাবলৈ আহিলে আপোনালোকে একদম লোকেল মাছ খাবলৈ পাব আৰু লগতে দেখিছে মোৰ সন্মুখত কিমান ধুনীয়াকৈ তেওঁলোকে সজাই দিছে মই এটা কথা পাতি নাথাকো মই ধুম খাওঁ আৰু খাই পেলাই আপোনালোকক মই ফিডবেক দি আছো এটো ৰাজমা বুলি ক'লে ৰাজমাৰ সতে মই অলপমান খাই চাম তাৰ পিছতে খাম চিকেন আৰু মটন মোৰ ফেভাৰিট হয় গতিকে খাই চাওঁ ৰব বিৰাট ধুনীয়া মই নন ভেজৰ অৰ্ডাৰ দিছিলো চিকেন মটন আৰু লোকেল মাছ ইয়াৰ স্পেচিয়েল যেটো মটনটো খাই চাওঁ এবাৰ আৰু খাই পেলাই আপোনালোকক জনাই আছো কেনেকুৱা লাগে হেভেন এথনিক ফুড হাবত অকল আছামিজ থালিয়ে পোৱা নাযায় ইয়াত ব্ৰেকফাষ্টৰ পৰা আদি কৰি ইণ্ডিয়ান চাইনিজ সকলো ধৰণৰ ডিশ আপোনালোকে পাব আৰু এটা কথা ইয়াত মই তেওঁলোকৰ লগত কথা পাতি এটা কথা গম পালো যেটো আজিলৈকে হয়তো মই ক'তো শুনাও নাই বা দেখাও নাই যিসকল কমাৰ্চিয়েল গাড়ী সেই সকল কমাৰ্চিয়েল গাড়ী ড্ৰাইভাৰৰ বাবে তেওঁলোকৰ বাবে ইয়াত আহাৰ একেবাৰে ফ্ৰী মানে বিনামূলীয়া কৰ্মব্যস্ততাৰ মাজত যদি আমি অলপমান পৰিয়ালৰ লগত ওলাই আহো মেমৰিখিনি ক্যাপচাৰ কৰিবৰ কাৰণে আমি নিশ্চয়কৈ ফটো তুলো হেভেন এথনিক ফুড হাবত সেলফিৰ কৰ্নাৰ সমূহ বনোৱা হৈছে ইয়াত আপোনালোকে গাড়ী লৈ আহিলে নিশ্চিন্তভাৱে ফ্যামিলিৰ লগত সময় কটাব পাৰিব কাৰণ ইয়াত ইমান ডাঙৰ স্পেচ আছে গাড়ী পাৰ্কিংৰ কাৰণে মই হেভেনখন ক'ত আছে এতিয়ালৈকে কোৱাই নাই নহয় হেভেনখন আছে আমাৰ নগাঁৱৰ বৰঘাট বাইপাছত ইয়াত আপোনালোকে আপোনালোকৰ বিশেষ দিন যেনে বাৰ্থডে এনিভাৰ্সাৰী সেলিব্ৰেট কৰিব পাৰিব যাৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব লাগিব মই স্ক্ৰিনত দি থোৱা নম্বৰটোৰ সৈতে ইয়াৰ ষ্টাফটো আৰু বিশেষকৈ ইয়াৰ ওনাৰজনৰ হস্পিটেলিটি আৰু বিহেভিয়াৰ মানিবলগীয়া তাৰ বাবে মই হেভেনক দিছো মোৰ ফালৰ পৰা 10 on 10